হেল্ল' অসমবাসীৰ পুনৰবাৰ আপোনালোকক মায়ঙৰ জুৰুৱা ছোৱালীৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? মায়ং হৈছে এখন যাদুৰ দেশ। আপোনালোকে চবেই যাদুৰ বাবে মায়ংখন বিখ্যাত। গতিকে আপোনালোকক আমি মায়ঙৰ বিষয়ে বা মায়ঙত কি আছে, কিয় মায়ং বিখ্যাত তাৰ কথা বা তাৰ বিষয়ে আমি এই চেনেলটোৰ যোগেদি দেখাই যাবলৈ চেষ্টা কৰিম। লগতে আমি যিহেতু টুইনছ, মই বৰ্তমান মোৰ লগৰজনী বাৰু কামত ব্যস্ত হৈ আছে, সেইবাবে ভিডিঅ' ওলোৱা নাই। আপোনালোকে চিনি পায় নিশ্চয়। আৰু যিহেতু আমি টুইনছ, গতিকে টুইনছ গাৰ্লৰ লাইফখিনি কেনেকুৱা হয় এই চেনেলটোৰ যোগেদি আমি সেইবোৰেই দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই যাব আৰু আমাক ছাপোৰ্ট কৰি যাব। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ'ৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। আহিছিলোঁ দোকান আৰু ইফালে এইবোৰ বস্তু লৈ গৈ আছোঁ ঘৰলৈ। খাব লৈছোঁ ফ্ৰাইড ৰাইচ, কিন্তু এনেকৈ নহয় আৰু কিবা কিবি দি খাম। ইফালে চানা দি খাইছোঁ ফ্ৰাইড ৰাইচ। ইফালে ৰাতিপুৱাৰ কামখিনি কৰি উঠি কিবা এটা খাই ইফালে ওলাইছোঁ খুৰীহঁতৰ ঘৰলৈ বুলি। যিহেতু খুৰীৰ ছোৱালীজনী মেট্ৰিক দিছিলে, গতিকে আজি হেনো খানা দিব। গতিকে এতিয়া যাবলৈ ওলাইছোঁ খানালৈ বুলি। আহকচোন আপোনালোককো দেখাওঁ। এইখিনি যা পিচিব খুৰীয়ে বনাই আছে পিঠা। এয়া মছলা পিচি আনিছোঁ। देखो ना गाय, देखो ना हमारा शकल बुरा है तो क्या हुआ, फोटो में तो अच्छा दिखता हूँ ना। मैं गाली नहीं दे सकता, फैमिली देखती है, वरना मैं ऐसे गाली दूं, ऐसे गाली दूं ना। चल झूठा का गाना हमारे मतलब आपको मत सिखा। ইফালে মই খুৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ বুলি আহিছোঁ। যিহেতু কালি টোপনি ক্ষতি, গতিকে বোলো ঘৰৰ পৰা এপাক আহোঁ। আৰু যিহেতু মানুহ বেছিকৈ মাতিছে, গতিকে মানুহ গোটেইকেইজন অহা নাই আৰু ভাত পানী হোৱা নাই। সেয়েহে মই অলপ কাম কৰি এইফালে ঘৰলৈ বুলি আহিছোঁ। ঘৰত অলপ ৰেষ্ট লৈ আকৌ যাম। সেইফালে আমি এতিয়া খুৰীহঁতৰ ঘৰলৈ বুলি আহি আছোঁ। দি দিম ৰবা পেকেটকে গোটেই সোপা। কিয় গতিকে আজি খবৰ ল'ব যদি যাবলৈ ওলাইছোঁ, যিহেতু যোৱাও হোৱা নাই, গতিকে আজি বুলি এপাক যাই আহোঁ। আৰু মই যাবলৈ ওলাইছোঁ। হেল্ল' অসমবাসী, ৱেলকাম জনাইছোঁ আমাৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে। যিহেতু আজি আমাৰ দাদাৰ বিয়া, মানে আমাৰ বৰতাৰ ল'ৰাজনৰ বিয়া, গতিকে আমি এতিয়া বিয়ালৈ বুলি গৈ আছোঁ। বা আৰু মই গৈ আছোঁ, আৰু খুৰাহঁতৰ ঘৰত স্কুটি আছে, স্কুটিখন লৈ আমি বিয়ালৈ বুলি যাম। আপোনালোককো দেখাম। এই হলা হৈছে
দেখা দিয়া কোখা দেখা দিয়া কোখা দেখা দিয়া ফোন কৰিছে সৰু পোৱালি হৈছোঁ দিনলৈ আনিছিলোঁ সৰু পোৱালি হৈ আছে কি খাইছা আমি বিয়াৰ পৰা আহি পালোঁ আৰু বেছি ভিডিঅ' বিয়াত নবনালোঁ যিহেতু মানুহবিলাক আছিলে গতিকে ইমান ভিডিঅ' বনোৱা নহ'লে আৰু আহি পালোঁ আজিৰ ভিডিঅ'টো ইমানেই কেনে পাইছে